Hare Krishna, Krishna Krishna, Hare Hare, Hare Ram, Ram Ram, Hare Hare. Om Namah Shivaya. সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ৰাজ মিষ্টেৰিয়াছ ৱৰ্ল্ডৰ মাজলৈ। আমাৰ আজি সিৰিজটো অংকশাস্ত্ৰ মানে আপোনাৰ নিউমাৰলজিৰ ওপৰত হ'ব আৰু অংকশাস্ত্ৰ নিউমাৰলজি 1 পৰা 9 লৈকে মানে পাৰ্সন হু বৰ্ন যিসকল লোক জন্ম যিকোনো মাহৰ 10 তাৰিখ 1 তাৰিখ 19 তাৰিখ বা 28 তাৰিখে জন্ম হোৱা লোকৰ তেখেতসকলৰ পাৰ্সনেলিটি কেনেকৈ সকলোতকৈ বেলেগ হয়, তেখেতসকলৰ মানে কি হয় জীৱনশৈলী সকলোতকৈ বেলেগ কেনেকৈ হয়। প্ৰথম মূলংক আজি 1ৰ ওপৰত আমি আজি কথা পাতিম। চ' মূলংক আপোনালোকে যদি নাজানে আপোনালোকৰ মূলংক কেনেকৈ উলিয়াব, চ' মূলংক উলিয়াবলৈ হ'লে আপোনালোকৰ জন্ম তাৰিখ যেনেকৈ আপোনাৰ 1 তাৰিখে জন্ম বা আপুনি যিকোনো মাহৰ 1 তাৰিখে জন্ম বা আপুনি 10 তাৰিখে জন্ম বা আপুনি 19 তাৰিখে জন্ম বা আপুনি 28 তাৰিখে জন্ম, এতিয়া আপুনি কেনেকৈ উলিয়াব আপোনাৰ মূল সংখ্যাটো আপোনাৰ। এতিয়া আপুনি যিকোনো মাহৰ 1 তাৰিখে জন্ম তেনেহ'লে আপোনাৰ মূল সংখ্যা হৈছে 1। যদি আপুনি 10 তাৰিখে জন্ম তেনেহ'লে সেই দুটা সংখ্যা আছে না, দুটা সংখ্যাক আপুনি যোগ কৰি পিনে এটা সংখ্যা ওলাব। যেনেকৈ আপোনাৰ 10 যোগ 0 ইজুকেল টু 1 মানে 1। ঠিক তেনেকৈ আপোনাৰ 19 তাৰিখে জন্ম 1 + 9 1 যোগ 9 ইজুকেল টু আকৌ 10 হ'ব। 10টোক আকৌ যদি আপুনি ছিংগুলাৰ ডিজিটলৈ নিবলৈ যায় তেনেহ'লে আপোনাৰ আকৌ তাক 1 হ'ব। ঠিক তেনেকৈ 28 28 2 + 8 মানে 2 আৰু 2 যোগ 8 ইজুকেল টু 10। আকৌ যদি ছিংগুল ডিজিট যদি আপুনি উলিয়াবলৈ নিয়ে তেনেহ'লে আপোনাৰ 10টোক আপুনি যদি যোগ কৰে 1 + 0 ইজুকেল টু 1 হয়। এতিয়া আপোনালোকেতো সকলোৱে গম পালে যে আপোনাৰ মূল অংক কেনেকৈ উলিয়াব। আমাৰ জন্ম তাৰিখটোৱে বহুত কিবা কিবি কৰে। হয়তো আমি অলপমান হয়তো কিছুমানে আমি জানো, হয়তো কিছুমানে এই বিষয়টোৰ ওপৰত আমাৰ নলেজটো বহুত সীমিত মানে নাই। চ' জন্ম তাৰিখেনো কি কৰে তাকে আমি অলপমান বিশ্লেষণ কৰোঁ। এতিয়া মূল অংক হৈছে সূৰ্যৰ অধিপতি মানে সূৰ্যৰ ৰুলিং প্লেনেট মানে আমাৰ মূল অংক ব্যক্তিসকলৰ ৰুলিং প্লেনেটটো হৈছে সূৰ্য। যেনেকৈ সূৰ্যই সকলোকে পোহৰ বিলাবলৈ আহে, সকলোকে পোহৰ কৰে। সূৰ্যৰ কাৰণে আজি পৃথিৱী জীয়াই আছে, এই সৌৰ জগতখন আছে। মানে এই সূৰ্যই যেনেকৈ পৃথিৱীক পোহৰ দিছে, ঠিক তেনেকৈ এই মূল অংক ব্যক্তিসকলো মানে সমাজক হওক বা মানে বিভিন্ন ক্ষেত্ৰত হওক মানে পোহৰ বিলাবলৈকে আহিছে। মানে সকলোকে মানে কি হয় পোহৰ যেনেকৈ সূৰ্যই পোহৰ দিয়ে, পোহৰ বিলাবলৈকে আহিছে। অথৰিটি তেখেতসকলৰ মানে অথৰিটি পাৱাৰটো বহুত বেছি। আমাৰ মানে মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ আমাৰ মানে কি হয় তেখেতৰ আপোনালোকে আমি সকলোৱে জানো যে 3বাৰকৈ মানে আমাৰ অসমখনক নেতৃত্ব দি আহিছিলে। তেখেতৰ জন্ম 1/4/1936 মানে 1 তাৰিখে জন্ম। ৰুলিং প্লেনেট 1 সূৰ্য দেখিলে তেখেতক কোনো মানে কিমানে হেৰি কৰিবলৈ চালে কিন্তু নোৱাৰিলে। ছেকেণ্ড আমাৰ উদাহৰণ হিচাপে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰো জন্ম তাৰিখ হৈছে আপোনাৰ 1/2/1969 মানে 1 তাৰিখে জন্ম। যে হিমন্ত বিশ্ব শৰ্মা আপোনালোকে দেখিছে যে কিমান তলৰ পৰা ষ্ট্ৰাগল কৰি আজি মুখ্যমন্ত্ৰীৰ স্থানত বহিছিল। ঠিক তেনেকৈ ব্যক্তিসকলক মানে কি হয় বহুত কষ্ট কৰিব লাগে, মানে ষ্ট্ৰাগল পিৰিয়ডটো বহুত বেছি। ষ্ট্ৰাগল কৰি মানে তেখেতসকলৰ যিটো এক্সপিৰিয়েঞ্চ লেভেল, সেই এক্সপিৰিয়েঞ্চ লেভেলটো বহুত বেছি হাই হৈ যায়। সেইকাৰণে বেলেগ মানে কি ক'ৰবাত যদি সেই ব্যক্তিসকল যদি ৰাইজৰ মাজত থিয় দি পিনে ভাষণ দিয়ে, সকলোৱে তেখেতসকলৰ ভাষণখিনি মানে কি কথাখিনি শুনিবলৈ মানে কি একদম কাণ থিয় কৰি মানে চকু ঠৰঙা কৰি চাই থাকে। কেলৈ তেখেতসকলৰ তেখেতসকলৰ মানে যিটো বোল্ডনেছ, যিটো মানে আপোনাৰ কথা কোৱা যিটো শৈলী বেলেগতকৈ বহুতেই বেলেগ। তেখেতৰো
জন্ম তাৰিখ 1 মানে ৰুলিং প্লেনেট ছান মুলং 1 এই ব্যক্তিসকল মানুহৰ মানে কি হয় আপোনাৰ বহুত বেছি 1 যেনেকৈ এতিয়া চাওক আপোনাৰ 1 তাৰিখে জন্ম আৰু 10 তাৰিখে জন্ম বা আপোনাৰ 19 তাৰিখে জন্ম বা 28 তাৰিখে জন্ম এতিয়া এই 4টাৰ মাজতো অলপমান ডিফাৰেঞ্চ আছে কেনেকৈ 1 ছিংগল ডিজিট 10ৰ লগত 0 হৈছে আপোনাৰ মানে আপোনাৰ ইনফিনিটি এণ্ডিং য'ত ষ্টাৰ্টিং আগতো মানে সেইকাৰণে 1 মুলং যাৰ হয় সি ষ্ট্ৰাগলটো অলপমান হয়তো কম কৰিব লাগে কিন্তু যিসকল 10 তাৰিখে জন্ম হোৱা ব্যক্তিসকল মানে আপোনাৰ হয়তো ষ্ট্ৰাগল অলপমান বেছি কৰিব লাগে 1 তাৰিখে জন্ম হোৱাতকৈ কিন্তু ৰুলিং প্লেনেটটো একেই সকলোৱে ছানেই হয় এতিয়া চাওক আপোনাৰ 19 তাৰিখ এতিয়া 19 তাৰিখ বুলি যদি কওঁ আপোনাৰ 1 আৰু 9 মানে 1 আৰু 9 1 হৈছে আপোনাৰ সূৰ্য 9 হৈছে আপোনাৰ মংগল এতিয়া আপোনাৰ সূৰ্য আৰু মংগল এই দুটা কম্বিনেশ্যনটো বহুত বেছি ষ্ট্ৰং হয় 19 তাৰিখে জন্ম হোৱা ব্যক্তিসকল মানে বিশেষকৈ আপোনাৰ বিজনেছ লাইন মানে কি হয় নিজৰ উদ্যোগ নিজৰ মালিকী স্বত্বত যি কাম কৰে সেই তেখেত তেনেকুৱাবিলাক জেগাত মানে বেছি সুফল আৰু ৰিজাল্ট দেখুৱাব পাৰে আৰু গোটেই এই 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখৰ জন্ম হোৱাৰ ভিতৰত এই 4টা তাৰিখৰ ভিতৰত জন্ম হোৱা ব্যক্তিসকলৰ ভিতৰত আটাইতকৈ যদি বেছি ছাকচেছ দেখিবলৈ পোৱা যায় মানে কি হয় আটাইতকৈ বেছি তেনেহ'লে এই 28 তাৰিখে জন্ম হোৱা ব্যক্তিসকল বিশেষকৈ যদি মই ক'বলৈ যাওঁ মানে কি হয় এই 28 তাৰিখে জন্ম হোৱা ব্যক্তিসকল মানে জীৱনত তেখেতসকলে বহুত কষ্টৰ ফলত সিহঁতৰ মানে কি হয় এটা ছাকচেছ পায় আৰু এইটো নহয় যে তেখেতসকলে হাৰ মানি দিয়া মানুহ এতিয়া চাবলৈ গ'লে মানে কি হয় এই 4টা তাৰিখে জন্ম কিন্তু চবৰে ৰুলিং প্লেনেট 1 সেইকাৰণে 1 চ' এই 1 মূলং ব্যক্তিসকলৰ মানে প্ৰফেশ্যনটো যদি মই ক'বলৈ যাওঁ মই ক'লোৱে পলিটিক্স উদাহৰণ এটা দি গৈছোঁ যে আমাৰ প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ CM মানে আৰু আমাৰ বৰ্তমানৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অপজিশ্যনৰ একমাত্ৰ লিডাৰ হিচাপে থিয় দি আছে অখিল গগৈ আমাৰ আইন মন্ত্ৰী যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমাৰ উত্তৰ পূবৰ পৰা গৈ পিনে ভাৰতবৰ্ষত আইন মন্ত্ৰী হিচাপে হৈছে কিন্তু তাক কিৰেণ ৰিজিজু তেখেতো 19 তাৰিখে জন্ম এতিয়া ঠিক তেনেকৈ ব্যৱসায় লাইনত যদি আমি চাবলৈ যাওঁ তেখেত হৈছে ৰতন টাটাৰ জন্ম তাৰিখ হৈছে 28 তাৰিখ মই অলপ আগত কৈ গৈছিলোঁ যে 28 2 আৰু 8 সূৰ্য আৰু শনি 2 আৰু 8 চন্দ্ৰমা আৰু শনি আৰু লগত সূৰ্য কিমান এটা ভাল কম্বিনেশ্যন দেখিছে যিটো মানে ইণ্টেলিজেণ্ট যিটো মানে তেখেতসকলৰ যিটো ভিজনেৰী মানে বহুত দূৰদৰ্শী বহি আছে ইয়াত কিন্তু মাইণ্ডটো 10 ফালে আপোনাৰ মানে গৈ আছে এইফালেও চলি আছে ভিজনেৰী মানে পৰিকল্পনা কেনেকুৱা কি হ'ব পাৰে মানে একদম পৰিকল্পনা সিহঁতৰ স্বতঃস্ফূৰ্তভাৱে মানে সিহঁতৰ যিটো আমাৰ ইমেজিনেশ্যন বুলি কওঁ যিটো আমাৰ প্ৰতিচ্ছবি আমি প্ৰতিচ্ছবিটো আমি মানে তেখেতসকলে আগতেই বনাই যে এইটো কৰিলে এনেকুৱা হ'ব এইটো কৰিলে এনেকুৱা হ'ব 10-15 বছৰ আগৰ কথা আজিৰ দিনত বহি চিন্তা কৰি থকা মানুহখিনি হৈছে মূলং 1 ত' এই কথাটো ইমানেই আশা কৰিলোঁ সকলোৱে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে বুলি আৰু কিবা হয়তো যদি থাকি গৈছে বা আপোনালোকৰ জানিবলৈ বিশ্বাস হৈছে যে আপোনালোকৰ মানে কি হয় জন্ম তাৰিখ মাহ আৰু চন লগত যদি আপোনালোকৰ সময়টো দিয়ে তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত আপোনালোকে দিয়া আছে গোটেই মানে আপোনাৰ কণ্টেক্ট নম্বৰ আৰু তাত আপোনালোকে কমেণ্ট কৰিও আপোনালোকে জনাব পাৰে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে সকলো আপোনালোকক জানিব পাব আপোনালোকে আহি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সেই তলতে থকা ৰঙাৰ যিটো বটন মানে ছুইচটো আৰু বুলি কৈছোঁ সেইটো ছাবস্ক্ৰাইব যিটো ছুইচ হয় সেইটো একবাৰ টিপি দিব আৰু লগতে সেই শিৱৰ বাবা ঘণ্টিটো এবাৰ বজাই দিব তাত
তেতিয়া সকলো ছিৰিজ এটা এটাকৈ আপোনালোকে পাই থাকিব। চ' আশা কৰিলোঁ সকলোকে আকৌ লগ পাম বুলি আমাৰ মুলংক 2 ছিৰিজটোৰ মাজত। ধন্যবাদ।